CSC পৰ্টেলৰ পৰা যিসকল VLA টেক্সটো ৰিটাৰ্ণ কৰিছিল TDS ছাবমিট কৰিছিল তো কেনেকৈ ভেৰিফিকেশ্যনটো কৰিব গুগলত চাৰ্চ কৰি দিব ইনকাম টেক্স লগইন তাৰপিছত এইটো পেজ ইনকাম টেক্স পৰ্টেল এইটোত ক্লিক কৰি দিব তো মেইন পৰ্টেলটো আহি যাব ইনকাম টেক্স পৰ্টেলৰ লগইনটো আহি যাব ইয়াতে দেখা পাব তো লগইন কৰাৰ পাছত অপশ্যনটো আপোনালোকে গমেই পায় নিজৰ ID পাছৱাৰ্ড ঠিক আছে এণ্টাৰ ইউৰ ইউজাৰ ID মেক্সিমাম পান কাৰ্ডৰ নাম্বাৰটোৱে থাকে পান কাৰ্ডৰ নাম্বাৰটো কণ্টিনিউ কৰি পাছৱাৰ্ডটো দি দিব তাৰপিছত আপোনাৰ এইখন লগইন ডেছবৰ্ড আহি যাব এতিয়া মোৰ নামটো শ্ব' কৰি আছে যিসকলে কৰিছিল TDS ৰিটাৰ্ণ 26 CSC টেক্স টু ইন বা যিকোনোৰ পৰা CSC পৰ্টেলৰ পৰা ইয়াতে দেখা পাব ৰিটাৰ্ণ ফিল্ড অন ইমান এইটো ডেটটো দেখা পাব তো এইটো যদি তেওঁলোকে ৰিটাৰ্ণটো কৰি দিছে এতিয়া মোৰ এইটো ভেৰিফাইটো হৈছে আপোনালোকে তাৰপিছত নেক্সট এই ফাইলত ক্লিক কৰিব ক্লিক কৰাৰ পাছত এইটো দেখা পাব ফাইলিঙত ক্লিক কৰিব ইনকাম টেক্স এইটো ৰিটাৰ্ণ ফৰ্মছ ইনকাম টেক্স ৰিটাৰ্ণ ফৰ্ম আছে এইটো ভেৰিফাই ৰিটাৰ্ণ ইয়াতে ক্লিক কৰি দিব অপশ্যন আহিব IVRY এনেকৈ আধাৰত ভেৰিফাই কৰি টিকটো দিব আধাৰত থকা মোবাইল নাম্বাৰটো OTP যাব তাৰপিছত ভেৰিফিকেশ্যনটো কমপ্লিট হ'ব তাৰপিছত কেইমাহ মানৰ ভিতৰত পইচাটো পাই যাব TDS ৰিটাৰ্ণটো আপোনাৰ যিটো বেংক একাউণ্ট দিয়া আছে তাতে পাই যাব তো ভিডিঅ'টো এইখিনিয়ে থেংক ইউ